যিমানেই যি নহওক জীৱনত কেতিয়াও অহংকাৰ কৰিব নালাগে অহংকাৰে মানুহৰ জীৱনলৈ অশান্তি কঢ়িয়াই আনে কি লাভ বিৰাট ডাঙৰ ঘৰ এটা বনাই কি লাভ যদি সেইখন ঘৰত একেলগে এসাজ খাবলৈ আপোন বুলিবলৈ মানুহেই নাই অফিচৰ পৰা ঘৰত গ'লে মাত এষাৰ দিবলৈ মানুহ নাই কি লাভ এখন ডাঙৰ গাড়ী কিনাৰ যদি গাড়ীখনত ফুৰাবলৈ কোনো নাই কি লাভ বিৰাট দামী ফোন এটা কিনাৰ যদি কথা পাতিবলৈ কোনো নাই কি লাভ গতিকে কেতিয়াও অহংকাৰ নকৰিব নিজৰ সাকসেছক লৈ অহংকাৰে কেতিয়াও মানুহৰ জীৱনলৈ সুখ নানে দুখহে কঢ়িয়াই আনে যিমানেই আপুনি সাকসেছফুল হৈ নাযাওক যদি আপোনাৰ সাকসেছ সেলিব্ৰেট কৰিবলৈ আপোনাৰ মানুহ নাই লগত আজি আপুনি প্ৰমোশন পাই যদি সেলিব্ৰেট কৰিবলৈ মানুহ বিচাৰিবলগীয়া হৈছে কি লাভ সময় স্পেন্ড কৰিবলৈ যদি মানুহৰ পৰা সময় বিচাৰিবলগীয়া হৈছে কি লাভ কথা পাতিবলৈ যদি মানুহক ৰখাই কথা পাতিবলগীয়া হৈছে কি লাভ গতিকে অহংকাৰ নকৰিব প্ৰাউড ফিল কৰক নিজৰ কামক লৈ প্ৰাউড ফিল কৰক কিন্তু প্ৰাউডি নহব অহংকাৰী নহব